ধনশিৰি মুকমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত উৰিয়ামঘাট গাঁওৰক্ষী বাহিনীৰ উদ্যোগত 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় আৰু অঞ্চলটোৰ প্ৰায় 90গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয় আৰু এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত সভাপতিত্বৰে আমাৰ উৰিয়ামঘাট থানা সমিতিৰ সভাপতি দেশাশীষ ত্যাগী আৰু অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰুৱা গাঁওৰক্ষী বাহিনীসমূহৰ প্ৰধান সংগঠক দেৱকান্ত দাস বেলমাইঘাট হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰকাশ গগৈ বড়োকছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াইকে সমৰ্থন কৰি অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কৃতি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় আৰু অনুষ্ঠানটোত কৃতি ছাত্ৰ ছাত্ৰীসকলক গোলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা আজি তোমালোকক যে সম্বৰ্ধনা জনালে Good evening everyone present here, respected everyone present here. So first of all I would like to thank everyone for organizing this Felicitate program for us. Thank you for celebrating this, and today was a very nice day. And that's all. Thank you for celebrating this. It was a very honorable day, and we would like to thank everyone for celebrating this very nicely. Thank you. My aim in life is to become a CA. So I hope I become. Thank you. Percentage? My percentage is 71.